কি কৈছে? আমি খৰি কাটিছি। কিয় কাটছে ইয়াত খৈ? আমি মিয়া না। মিয়া নাই কিহৰ মিয়া নাই তই? হা? আমার এনআরসির নাম আছে। এনআরসি কোনে দিলে তোক? আমার কোনে এনালে চাওঁ? বদরুদ্দিন চারা দিছি। ক'ৰ বদৰুদ্দিন চাওঁ? এইটা আমার এনআরসি দিছি। নাম ক'ত ইয়াত? এইটা রহিমুদ্দিন। চাল্লা মিয়া কথা ক'বলৈ আহিছে হে? আমি মিয়া না। তই গম পাইছ নে? তোৰ মাৰক দিম গতা বাপেৰক দিম গোজা তোক একে গুৰে পাৰ কৰি দিম বাংলাদেশৰ ও এটা কথা নকব। কি নকব? আমি ইয়াত কৈ কেলে মিয়া আহিছ? না। আমি মিয়া না, আমার এনআরসির নাম আছে। এনআরচিৰ নাম আছে। এইবোৰ এনআরচি ক'ৰ এনআরচি? এনআরসি আমার বদরুদ্দিন চারা দিছি। বদৰুদ্দিন চাৰে দিছে। তোক ৰহ। আমাকে মিয়া নকবি, তহঁতৰ পিছতো লাগি আছে মিয়া। ক'ত মিয়া লাগি আছে আমাৰ? তোৰ অসমীয়া পিছতে মিয়া লাগি আছে। মিয়া লাগি আছে কথা ক'ব লাগিছে হে? ঐ অসমীয়াৰ লগত পাংগা নলবি বুজিছ নে? তোৰ মিয়াও কম নহয়, লুঙি দাঙি মাৰব। কি মাৰিব? চাওঁ মাৰিছা তই আমাক। লুঙি দাঙি মাৰব। কথা ক'ব লাগিছ। ইয়াৰ পৰা আহিব খৰি কেলে তুলিছ? তহঁতৰ এনআৰচি চাওঁ। তহঁতৰ এনআৰচিত নামেই নাই, আমাক মিয়া কৈছ। ভাগ ইয়াৰ পৰা তহঁতি নিজে মিয়া লোকক মিয়া কব আহিছ। আমাকতো বদৰুদ্দিন চাৰে দিছে। আৰে তহঁতৰ নিজৰ নামে নাই, মিয়াৰ এনআৰচি চাব আহিছ। ঐ আব্দুল, তই আহে কাইলৈ পৰা অসমীয়া খেদি মিয়া ৰাজ্য বনাই দিম। এটা আহি মোক কৈছে এনআৰচি চাওঁ। কি কেনেকুৱা হ'ব? গোটেই অসমীয়া খেদাই বঢ়িয়া হ'ব। অসমৰ মিয়া ৰাজ্য বনাই দিম। বঢ়িয়া হ'ব এইটো। আমি কাম কৰো, তই খৰিটা লৈ ল। খৰি লৈ লৈছো। খৰি লৈ ল আৰু কাইলৈৰ পৰা চব ঘৰ মিয়া হৈ যাব। ঠিক হ'ব ইয়াত। চব অসমীয়া খেদাই মিয়া ৰাজ্য বনাই দিম। এইটো বঢ়িয়া হ'ব ইয়াত। গৈ আমাৰ চবকে কৈ ঘৰ দুৱাৰ বনাব লাগিব।